हेलो गाइज गुड इवनिंग नतुन এখন ভিডিঅ' সকলোক স্বাগতম জনাও আৰু আপোনালোকৰ খবৰ নিশ্চয় ভালে আছে আৰু দোস্তো আজি মই এটা বহুত ইম্পৰ্টেণ্ট টপিক লৈ ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবি আছোঁ আৰু চাক জনপ্ৰিয় অভিনেতা কিশোৰ দাস যাক আমি সকলোৱে চিনি পাওঁ অতি কম সময়ৰ ভিতৰত অসমবাসীৰ মন জয় কৰি আহিছে আৰু আজিৰ ডেট অৰ্থাৎ আজিৰ দিনটোত তেওঁ হেল্থ হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু তেওঁ হস্পিটেলত ভৰ্তি হৈ আছে। তো দোস্তো আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে যে কিছু পৰিমাণে হ'লেও কিশোৰ দাৰ হেল্প হয় এইটোৱে মই বিচাৰিছোঁ আৰু আপোনালোকৰ বেংক ডিটেইলছ সম্পূৰ্ণ দি দিম। আপোনালোকে যিমান পাৰে কিশোৰ দাক ছাপোৰ্ট কৰি যাওক আৰু বৰ্তমান সকলোৰ প্ৰয়োজন কাৰক এনে ছাপোৰ্ট কৰি যাব পাৰে, যিমান আপোনালোকে পাৰে ছাপোৰ্ট কৰি যাওক এইটোৱেই কামনা কৰোঁ। ঈশ্বৰ আল্লাহ ভগৱান আপোনালোকৰ মৰম আশীৰ্বাদতে কিশোৰ দা অতি সোনকালে আমাৰ মাজলৈ সুস্থ হৈ আহে এইটোৱেই কামনা কৰোঁ আৰু আমাৰ চেনেলৰ পৰা তোমালৈ অনেক অনেক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তুমি সকলোৰে মৰমৰ শিল্পী সুস্থ হৈ আমাৰ মাজত আহি আৰু অতি সুন্দৰ সুন্দৰ গীত অভিনয় কৰি যে আগুৱাই যোৱা এইটোৱে আমি সকলোৱে কামনা কৰোঁ। তোমাৰ কাৰণে ঈশ্বৰৰ তাত আল্লাহৰ তাত আপোনালোকে প্ৰাৰ্থনা কৰক অতি সোনকালে যে আমাৰ মাজত সুস্থ হৈ আহে। মই পূৰা দিলৰ পৰা প্ৰাৰ্থনা কৰিলোঁ তোমাৰ কাৰণে আৰু তুমি যে অতি সোনকালে আমাৰ মাজলৈ আহা এইটোৱে কামনা কৰিছোঁ আৰু আপোনালোকে যিমান পাৰে কিশোৰ দাক এতিয়া ছাপোৰ্ট কৰি যাওক। আপোনালোকৰ বহুত প্ৰয়োজন বৰ্তমান সময়ত। তো কিশোৰ দাৰ বেংক ডিটেইলছসমূহ আপোনালোকক স্ক্ৰীনশ্বটৰ জৰিয়তে দি আছোঁ, আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰি যায়। এই আছিল আজিৰ ভিডিঅ'টো।